Hello student, welcome back to our YouTube channel Axomsolution. আজি আমি ক্লাছ 8 অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞানৰ লেসন নাম্বাৰ 13 সাব লেসনটোৰ কেইটামান কুৱেশ্যন থাকি গৈছিল সেইকেইটা আমি আজি ডিছকাছ কৰিম। ইয়াৰ আগতে আমি পাৰ্ট 1টো বনালোঁ, তো পাৰ্ট 1টো যদি তোমালোকে নাই চোৱা লিংকটো আছে ডিছক্ৰিপশ্যন বক্সত। পাৰ্ট 1ৰ পাছৰখিনি এয়া, আৰু যদি তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। 3 নম্বৰ কিছু বহলাই লিখা। 1 নম্বৰ মিহি পকী বেৰত ৰাবাৰ চাকাৰ এটা লগাই থওঁতে বায়ুমণ্ডলীয় চাপে কেনেদৰে সহায় কৰে? চিত্ৰ আঁকি বুজাই দিয়া। উত্তৰ এইটো হ'ল চিত্ৰটো। আৰু আমাৰ দৈনন্দিন জীৱনৰ বিভিন্ন কামত আমি বায়ুমণ্ডলীয় চাপৰ ব্যৱহাৰ কৰোঁ। পকা বেৰত সৰু সুৰা বস্তু ওলমাই থ'বলৈ ৰাবাৰ চকাৰ নামৰ এবিধ সামগ্ৰী ব্যৱহাৰ কৰা হয়। মিহি পকা বেৰত লগাই হেঁচা মাৰি দিলে চাকাটোৰ বাতিৰ দৰে অংশটোৰ পৰা বায়ুখিনি ওলাই যায়। তেতিয়া বাহিৰৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে চকাটোত হেঁচি ধৰে, বেৰত লাগি ধৰে। তাৰ ফলত আমি বেৰত বিভিন্ন ধৰণৰ সামগ্ৰী ওলমাই ৰাখিব পাৰোঁ। এনেদৰে বায়ুমণ্ডলীয় চাপে পকা বেৰত ৰাবাৰ চাকাৰ এটা লগাই থওঁতে সহায় কৰে। এতিয়া 2 নম্বৰ, কোনো পাত্ৰৰ ভিতৰত থকা বায়ুৰ চাপ কিদৰে সৃষ্টি হয় চিত্ৰ আঁকি বৰ্ণনা কৰা। উত্তৰ এইটো চিত্ৰ। আৰু বায়ু অগণন ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাৰে গঠিত। এই কণিকাবোৰৰ অবিৰাম সিফালে সিফালে ঘূৰি থাকে। এনেদৰে গতি কৰোঁতে কণিকাবোৰে ইটোৱে সিটোৰ গাত খুন্দা মাৰে। উদাহৰণস্বৰূপে যেতিয়া বেলুন বা আন পাত্ৰত বায়ু ভৰালে গতিশীল কণিকাবোৰ ইটোৱে সিটোৰ গাত খুন্দা মৰাৰ উপৰিও বেলুন বা পাত্ৰটোৰ বেৰত খুন্দা মাৰে। এই খুন্দাবোৰে বলৰ সৃষ্টি কৰে আৰু ইয়াৰ পৰাই চাপৰ উৎপত্তি হয়। বেলুন বা পাত্ৰৰ ভিতৰত থকা বায়ুৰ পৰিমাণ যিমানেই বেছি হয়, কণিকাবোৰত মৰা খুন্দাৰ সংখ্যাও সিমানেই বেছি হয়, ফলত চাপৰ মানো বাঢ়ি যায়। 3 নম্বৰ, এতিয়া বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে। উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা। উত্তৰ এইটো ছবি। তো বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে, এই উক্তিটো প্ৰমাণ কৰিবলৈ বাবে এটা খালী ধাতুৰ পাত্ৰ লোৱা হ'ল, যিটোৰ মুখখন খোলা। গতিকে পাত্ৰটোৰ ভিতৰত আৰু বাহিৰত থকা বায়ুমণ্ডলীয় চাপৰ পৰিমাণ সমান। পাত্ৰটোত অলপ পানী ভৰাই জুইৰ ওপৰত ৰখা হ'ল। জুইৰ তাপত পাত্ৰৰ ভিতৰৰ বায়ু গৰম হৈ পাত্ৰৰ মুখেৰে বাহিৰলৈ ওলোৱা দেখা গ'ল। অলপ সময়ৰ পাছত পাত্ৰত থকা পানীখিনি জলীয় বাষ্পলৈ ৰূপান্তৰিত হ'ল আৰু পাত্ৰৰ মুখেৰে ওলাই যোৱা দেখা গ'ল। এনেদৰে কিছু সময় যোৱাৰ পাছত পাত্ৰটো জুইৰ পৰা আঁতৰোৱা হ'ল আৰু পাত্ৰৰ মুখখন বন্ধ কৰা হ'ল। তাৰ পাছত পাত্ৰটোৰ গাত ঠাণ্ডা পানী ঢালি দিয়া হ'ল। দেখা গ'ল যে পাত্ৰটো ভাঁজ লাগি ভাগি পৰিছে। পাত্ৰটোৰ মুখখন বন্ধ কৰি ঠাণ্ডা পানী ঢালি দিয়াত পাত্ৰটোৰ ভিতৰত জলীয় বাষ্পখিনি গোট মাৰি পানীৰ হৈ পৰে। ফলত পাত্ৰটোৰ ভিতৰৰ ভাগ প্ৰায় বায়ুশূন্য খালী ঠাইত পৰিণত হয়। এনে অৱস্থাত পাত্ৰৰ ভিতৰৰ ফালে থকা বায়ুৰ চাপৰ মান অতি কম। আনহাতে বাহিৰৰ ফালৰ পৰা ক্ৰিয়া কৰা বায়ুমণ্ডলীয় চাপে পাত্ৰটোৰ গাত হেঁচা দি আছিল আৰু ফলত সেই চাপৰ হেঁচাত পাত্ৰটো চেপেটা লাগি ভাগি পৰে। পৰীক্ষাটোৰ দ্বাৰা প্ৰমাণ হ'ল যে বায়ুমণ্ডলীয় চাপৰ প্ৰচণ্ড শক্তি আছে। এতিয়া লাষ্ট 4 নম্বৰ, তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায়। উক্তিটো প্ৰমাণ কৰিবলৈ এটা পৰীক্ষা চিত্ৰ আঁকি বৰ্ণনা কৰা। উত্তৰ এইটো হ'ল চিত্ৰ। পৰীক্ষাটোৰ বাবে 1.5 লিটাৰমান পানী ধৰা এটা ডাঙৰ প্লাষ্টিকৰ বটল লোৱা হ'ল। সৰু গজাল এটাৰে বটলটোৰ গাত 3টা সৰু সৰু ফুটা কৰা হ'ল। ফুটা 3টাৰ প্ৰথমটো বটলৰ তলিখনৰ কাষত, দ্বিতীয়টো বটলৰ মাজমানত আৰু তৃতীয়টো ওপৰফালে হ'ল, যাতে ফুটাকেইটা উলম্ব দিশত সৰল ৰেখাত থাকে। চাপৰ টোল এখন মজিয়াত পাৰি লোৱা হ'ল। এতিয়া বটলটোত পানী ভৰাই লৈ টোলখনৰ ওচৰত ৰখা হ'ল। ফুটাকেইটাৰে ওলোৱা পানী ধৰিবলৈ মজিয়াত 3টা পাত্ৰ থোৱা হ'ল। দেখা গ'ল যে বটলৰ মুখৰ পৰা ফুটাটো যিমানেই তলত থাকে, তাৰ মাজেৰে ওলোৱা পানী সিমানেই দূৰলৈ গৈছে। অৰ্থাৎ পানীৰ পৃষ্ঠৰ পৰা ফুটাৰ স্থানলৈ গভীৰতা যিমানে বাঢ়িব, পানীৰ চাপো সিমানেই বাঢ়িব।
গতিকে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰা হ'ল যে তৰল পৃষ্ঠৰ পৰা গভীৰতা বঢ়াৰ লগে লগে তৰলৰ চাপো বাঢ়ি যায়। তো তোমালোকৰ কাৰণে এনেদৰে আৰু ভিডিঅ' আমি আগবঢ়াই গৈ থাকিম ক্লাছ 8ৰ। তো সেইখিনি চাবলৈ হ'লে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া, লগতে বেল আইকনটো প্ৰেছ কৰি দিবা। আৰু ভিডিঅ'টো যদি ভাল লাগে তোমালোকে লাইক কৰিবা, আৰু যদি তোমালোকে কিবা কুৱেশ্যন থাকে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। থেংক ইউ।